বলিউড জগতত প্ৰৱেশ কৰিবলৈ য'ত সৰ্বোচ্চ দিয়াৰ লগতে মান সন্মান ইজ্জত পৰ্যন্ত দিবলৈও সামান্য ভয় নকৰে কিছুমান অভিনেত্ৰী। সেই সময়তে এক নিমিষতে বলিউডৰ প্ৰতি থকা ভালপোৱা মান সন্মান সকলো এৰি থৈ গুচি আহে জাইৰা ৱাছিম। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ খুবেই প্ৰয়োজন। ভাৰতবৰ্ষৰ কাশ্মীৰত জন্ম লাভ জাইৰা ৱাছিম সৰ্বোচ্চ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল আমিৰ খানৰ দাঙ্গল ছবিখনত অভিনয় কৰি। আমিৰ খানৰ লগত আৰু এখন ছবি নিৰ্মাণ কৰিছিল। ছবিখনৰ নাম আছিল চিক্ৰেট ছুপাৰষ্টাৰ। সুন্দৰী অভিনেত্ৰীগৰাকী জাতীয় চলচ্চিত্ৰ পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছিল। সেইগৰাকী অভিনেত্ৰীৰ এনে কি হ'ল যাৰ ফলত চলিবলৈ আৰম্ভ কৰিলে ইছলাম পথত আৰম্ভ কৰিলে পৰ্দা থকা। কৰবাত গ'লেও খাদ্য গ্ৰহণ নকৰে পৰ্দাৰ অন্তৰালৰ পৰা। সম্প্ৰতি সামাজিক মাধ্যমত এটা ফটো পোষ্ট কৰে য'ত দেখিবলৈ পোৱা যায় খাদ্য গ্ৰহণ কৰি আছে মুখ ঢাকা বুৰ্খাৰ ভিতৰৰ পৰা। কোনোবাই আচৰিত হৈ বেয়া মন্তব্য কৰিলেও ধুনীয়াকৈ প্ৰতিবাদ নকৰি সহজ সৰল ভাষাত বুজ দিয়ে বেয়া মন্তব্য আগবঢ়োৱা ব্যক্তি। জাইৰা এতিয়া ইছলামিক নীতি নিয়মবোৰৰ প্ৰতি অতিকৈ গুৰুত্বপূৰ্ণ সহকাৰে মানিবলৈ আৰম্ভ কৰিছে। জাইৰাই সম্পূৰ্ণৰূপে আল্লাহৰ ওচৰত বিলীন কৰি দিছে তাইৰ মন প্ৰাণ। ইছলামৰ পথত আহি জাইৰাই পাইছে শান্তিৰ খোজ। সম্প্ৰতি সামাজিক মাধ্যমৰ পৰা সকলো ছবি সামাজিক মাধ্যমৰ পৰা ডিলিট কৰি দিবলৈ আহ্বান জনাই সকলোকে। জাইৰাই নিজে ব্যৱহাৰিত সামাজিক মাধ্যমৰ সকলো ছবি ডিলিট কৰি দিছে বুলি জনাই এক ভিডিঅ' মাধ্যমে। বলিউড বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে ছবি নিৰ্মাণ কৰাৰ সুযোগ গ্ৰহণ কৰাৰ পিছত সুযোগ গ্ৰহণ নকৰিলে জনপ্ৰিয় অভিনেত্ৰী জাইৰাই। লগতে জাইৰাই কয় যে মহান আল্লাহ ৰাব্বিল আলামিন যাকে হেদায়ত দান কৰে তাৰ পথ আৰু সহজ হৈ পৰে। জাইৰাৰ এনে পৰিৱৰ্তনৰ ফলত বলিউড জগতৰ লগতে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰে সমগ্ৰ ঘটনাটো। গতিকে ইয়াতে প্ৰমাণ হৈ গ'ল যে ইছলাম ধৰ্মই পৃথিৱীৰ শ্ৰেষ্ঠতম ধৰ্ম। জাইৰাৰ কৰ্মকাণ্ড দেখি হতভম্ব হৈ পৰিছে বিশ্বৰ সমগ্ৰ লোক। গতিকে সমালোচনা কৰি নহয় উৎসাহ উদ্দীপনা যোগোৱাৰ কাৰণে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি কমেণ্ট কৰি আমিন লিখিবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিবাদ লাইভ।